ক্ৰিয়েটিভ মাইণ্ড ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি হ'ল 20 আগষ্ট, নিজৰ HLB এৰিয়াৰ লেআউট মেপ জমা দিয়া তাৰিখ। গতিকে আমি দুয়ো হাজবেণ্ড ৱাইফো আজি নিজৰ চাৰ্কুল অফিচত গৈ HLB মেপ জমা দিলোঁ। গতিকে আহকচোন আমাৰ অভিজ্ঞতা কেনেকুৱা আপোনালোকক অৱগত কৰোঁ। ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আহক। তো শ্ৰদ্ধা ছাৰ বাইদেউসকল, ইয়াত আপোনালোকে দুখন মেপ দেখিবলৈ পাইছে। এখনতো মোৰ HLBৰ, আনখন হৈছে মোৰ পৰিবাৰৰ। তো আমি দুয়োজনে ইনুমাৰেটৰ হিচাপে দুটা বেলেগ HLB এৰিয়াত কৰ্মৰত হৈ আছোঁ। গতিকে এইখন মোৰ যিটো নিয়ম কৈছিল নৰ্থ ডিৰেকশ্যন, নৰ্থ ৱেষ্টৰ পৰা আৰম্ভ কৰিব লাগে। মই বাৰু নৰ্থ ডিৰেকশ্যনটো ফ'ল' কৰিব পাৰিলোঁ, কাৰণ ৱেষ্টটো ফ'ল' নহ'ল, কাৰণ মই ৱেষ্ট ডিৰেকশ্যনত একো নাই, বেলেগ এটা HLB এৰিয়া পৰিছে। তো মই নৰ্থৰ পৰা আৰম্ভ কৰি মোটামুটি এইটো মোৰ এণ্ড পইণ্ট, যিটো চাউথ ইষ্ট বুলি কৈছিল, মই কিন্তু ইষ্ট ডিৰেকশ্যনত সমাপ্ত কৰিব পাৰিলোঁ। আৰু প্ৰবেবলি মোৰ মষ্ট অফ দ্য টাইম যিটো সৰ্পিল আকাৰ হ'ব লাগে সেইটো প্ৰায় হৈছে। কিন্তু এইখন মেপ চাওক, এইখন মেপত আপোনালোকে দেখিবলৈ পাব আৰম্ভ হৈছে ইয়াতে, এনেকৈ গৈছে, এনেকৈ আহিছে, এনেকৈ আহিছে, আৰু আহি আৰু এইটোতে ৰাস্তাতে সমাপ্ত হৈছে। গতিকে আজি মেপ জমা দিয়াৰ দিন, মই মোৰ ৰেভিনিউ চাৰ্কুলত মেপ জমা দিম এইখন, আৰু এইখন মোৰ পৰিবাৰৰ যিটো ৰেভিনিউ চাৰ্কুল আছে, দূৰৰ ৰেভিনিউ চাৰ্কুল বেলেগ, তাতে জমা দিব। এতিয়া চাওঁ আহকচোন এই মেপখন একচেপ্ট হয় নে নহয়, আজি আমি গম পাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো এইটো হৈছে চাৰ্কুল অফিচলৈ গৈ থকা অৱস্থাত, আমি দুয়ো চাৰ্কুল অফিচলৈ গৈ আহিছোঁ। এতিয়া আহকচোন চাৰ্কুল অফিচত গৈ মেপ জমা দিয়াৰ পিছত কি হ'ল আমাৰ চাওক। তো তুমি মেপখন জমা দি আহিলা? হয়, মেপখন জমা দিলোঁ। তুমি যিখন মেপ জমা দিলা সেইখন চাই কিবা আপত্তি কৰিছে নেকি? আপত্তি একো কৰা নাই। কাৰণ মই কিয় সুধিছোঁ, কাৰণ তুমি যিটো ৰাস্তাৰে আৰম্ভ কৰিছিলা, বানপানীৰ কাৰণে তুমি আকৌ এক ৰাউণ্ড মাৰি উভতি আহি সেই ৰাস্তাতে আৰু সমাপ্ত কৰিলা। তো সেই বিষয়ে মেপখনত কিবা আপত্তি দৰ্শাইছে নেকি, ছুপাৰভাইজাৰে হওক বা চাৰ্কুল অফিচাৰে হওক? একো আপত্তি দৰ্শোৱা নাই। চাৰ্কুল অফিচাৰকো মই এখন দেখুৱাইছিলোঁ যোৱাকালি হোৱাটছএপ যোগে, তেওঁ অ'কে বুলিয়ে কৈছে। এতিয়া ফাইনেল এনচাৰটো কেতিয়া দিব? দুদিনমান লাগব বুলি কৈছে সেইটো দিবলৈ। গতিকে দুদিনমান অপেক্ষা কৰিব লাগিল, তেতিয়া হৈছে হোৱা নাই এই বিষয়ে জনাব। কিন্তু এতিয়া লৈছে, একো আপত্তি দৰ্শোৱা নাই? আচ্ছা, ঠিক আছে, ধন্যবাদ। এইখিনি আছিল আমাৰ মেপ জমা দিয়া অভিজ্ঞতা। ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।